Hey guys, welcome to Dipjyoti Vlogs. আজি হল বিশ্বকৰ্মা মই ৰাতিপুৱা উঠিয়ে জগাৰ তগাৰ গতে ধুলো চাইকেলখন ধুলো ধুই লৈ ইতি গা চা ধুম ধুই বলে চকত দেখি যাম ওলাই অলপমান ফুৰি আহিম আহকচোন চাই যাওঁ এইফালে মোৰ লাইনৰ কাম কৰা জগাৰ বিলাক আৰু এবেগে বঠি কটাৰি আৰু এইবিলাক মোৰ আৰু মনত আছে কিছুমান বস্তু বিলাক ওলোৱা নাই তাছ চাৰ আছে না এখানে এইবিলাক ভিজাব নৰি এইবিলাকো ভিজে দিয়া নাই পানী দি মুছি দিছো এয়াই আৰু এইফালে মোৰ চাইকেলখন ধোৱা আধা হ'ল এই ধুই আছিল আৰু এবেগে দাদাই গাড়ী ধুই আছে আধা ধোৱা হ'ল ধুই আছো আৰু ইয়াৰ মাজতে বৈ চাহ দিলে চাহ খাই লওঁ এই কাৰণে অলপ ব্ৰেক দিছো চাহ খাই লওঁ দিয়ক হে গাইস গা চা ধুই আহি গেলো এতিয়া ঠগি জগাৰ কৰো আৰু খুব যাও সবখানি জগাৰ কৰা হ'ল ঠগি জগাৰ আহচোন দেখুৱাই দিও এফালে সবখানি জগাৰ মই কৰি দিলো মা মই লগ লাগি এই নাৰিকল কুহিয়াৰ আৰু এটো কি আঙ্গুৰ বুলি কয় ককচোন আপোনালোকে কমেন্টত কবছো এটো কি আঙ্গুৰ বুলি কয় কিবা যি মিঠাও নহয় কিবা কেনুকা কিবা এটা বেলেগ লাগে আৰু এখেন্তি আমাৰ সকলো হৈ গল ৰেডি বিশ্ব শনিকৰ বাবাক আমি পুৰা ধুনিয়াকে ধুই পুখলি সাফা সুফা কৰি বঢ়িয়াকে হে কৰলো আমাৰ ঠগি চগি পতা ৰেডি এতিয়া আমি চকত দেখি যাম আৰু ফটা দিব বাকি আছে বৈ মন্দিৰত সোমাইছি তাহি বহতৰ তাত হেন্দুৰৰ আছে হেন্দুৰৰ ফটা চটা দিব মোৰ সাইকেলখনতো দিব সিহঁতৰ গাড়ীটো মালা চালা দিব দেখুৱাই আছো হক ছাতি লৈ সাইকেলখনত পূজা কৰিম বুলি লৈ আহিলো ইয়া বঢ়িয়া কৰি এইখন সাইকেল মোৰ পৰি ফটা দিছে নেকি আজি কি তিনটা দিছে নেকি এই সকলো শেষ ধোৱা ধুই এতিয়া ফটা চটা দি ৰেডি ধুনীয়াকৈ মই চাইকেলত মালা দিয়া নাই বাকী দাদাই গাড়ীত মালা দিলাক আৰু পৰি চাইকেলখন মোৰ চাইকেলত ফটা দিছে আৰু মোক দিছে এইটো এতিয়া বৰ্তমান গোটেই কমপ্লিট পূজা কৰা শেষ এতিয়া চকত যাব লাগিব এই গাইছ মই আহি পালো পুৰা আমাৰ চক গেলি আৰু তিনিটা বজাৰ পৰা নাম আছে ইয়াতে ছোৱালী নলবাৰীৰ ছোৱালী নাগৰা নাম মাতিছে আহি আছে আহি পোৱা নাই এতিয়া 3টা বাজিলে চাগে আহি পাবৰ হৈছে আৰু এটা যি নহওক অলপ ইমান ৰ'দ দিছে এই ৰ'দতে মানুহবিলাকো আহিব দিগদাৰ সেইকাৰণে গধূলি নাম পৰিৱেশন হ'ব আৰু এটা কথা কওঁ আপোনালোক আৰু সৰুকালৰ দিনবোৰ ইমান মনত পৰে এতিয়া বৰ্তমান এতিয়া বহুত মনত পৰে আমাৰ আগতে সৰুকালতে আমি আছিলোঁ কি সৰুতে কি আছিলোঁ মুখখন ধুই ৰাতিপুৱা মুখখন ধুই ধুনীয়াকৈ চকলৈ ওলাই আহোঁ আৰু প্ৰত্যেকখন দোকানতে ঠগি দি পেলাই সৰু ছোৱালীবিলাকক মাটিৰ প্ৰসাদখিনি বিলাই দিয়ে আমিও এনেকৈ প্ৰত্যেকখন দোকানৰ পৰা লওঁতে আমাৰ থোৱা পূৰা ডাঙৰ হৈ যায় এইবিলাক দিন বহুত ভাল লগা আছিলে আৰু এতিয়া বৰ্তমান সেইবিলাক দিন নোহোৱা হৈ গ'ল আৰু এইবাৰকে আমি আহি পালোঁ পূজা মণ্ডপ এইখিনি তাতে নাম হ'ব আৰু এইটো মূৰ্তি আমাৰ ইয়াৰে নাম আহিয়ে পোৱা নাই অলপমান ফুৰি আহোঁ বুলি ভাবিলোঁ ওলাই আহিলোঁ তাৰ পৰা অলপ ফুৰি আহোঁ বলকচোন নাম আহক গেলি আৰু আহি থাকোঁতে ইয়াতে আৰু নাম ধৰি আছে আপোনালোক দেখাও বলকচোন বিশ্বকৰ্মা পূজা বুলি অলপমান ফুৰি আছোঁ আৰু আপোনালোকক অলপমান জেগাবিলাক দেখুৱাই আছোঁ চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে লাইক এটা কৰি দিব আপোনালোকক মই কিছুমান এনে চিম্পল হিচাপত আমাৰ দেখুৱাই আছোঁ আমাৰ বিশ্বকৰ্মা বুলি অলপ বহুত দূৰত ফুৰিব যায় মানুহবিলাক সেইটো দূৰত যাব দৰকাৰ নাই নিজৰ জেগাতে অলপমান ফুৰিলে হ'ল আহক চাই যাওকচোন
হে গাইছ ফুৰি আহি পালোঁ চাওক আৰু নামদল আহি পাইছে তেওঁলোকক চাহ খাবলৈ লৈ ৰুমত নিয়া গৈছে আৰু আহি পেলাই তেওঁলোকে নাম পৰিৱেশন কৰিব আৰু আপোনালোক আৰু মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ এখেন্তিয়ে আৰু বিশ্বকৰ্মা বুলি সৰু ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আৰু নামটো আপোনালোক অলপমান দেখুৱাই ভিডিঅ'টো এখেন্তি সমাপ্ত কৰিম আৰু ভিডিঅ'টো যদি চাই ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'টো এটা লাইক মাৰি দিব আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব আহক আপোনালোকক নামটো অলপমান দেখুৱাই দিওঁ আহক চাই যাওক ভিডিঅ'টো শেষলৈ চাব লাষ্টত নাম পাঠকনি আৰু পাঠকে দুয়োটা দলে একেলগে এটা জেগাতে বহি নাম পৰিৱেশন কৰিছে আৰু সকলো দৰ্শকে সহযোগ কৰিছে ইমান এটা ভাল লাগিছে আপোনালোকে ভিডিঅ'ত গম নাপাব বহুত এটা ভাল লাগিছে এনেকুৱা কতো আমি দেখা নাই আজি গেলি আৰু এয়া দুয়ো পাঠক পাঠকনি একেলগে গাই উঠিলে আৰু এতিয়া পাঠকেই নাগৰা বজাই আছে